ইউ আমি আজিৰ দিনত আমাৰ সবতকে ডাঙৰ সমস্যা আমাৰ সন্মুখত আছে কোভিডৰ সমস্যা আছে সো দি ফাৰ্ষ্ট প্ৰায়োৰিটি যেটো হ'ব মোৰ মানে এইটো কোভিডে হ'ব সো আই উইল ষ্টাৰ্ট এছেছিং দি এক্সটেণ্ট অফ ইনফ্ৰাষ্ট্ৰাকচাৰ যেটো কোভিডৰ কাৰণে আমাৰ ইয়াত আছে কি ধৰণৰ আমাৰ কোভিডৰ ট্ৰান্সমিশ্যনৰটো কেনেকুৱা হৈ আছে আৰু এইটো ওপৰতে মই কাম কৰিম Any message to the public in this crucial period? So public এইটোই মানে মেছেজ দিব খুজিছোঁ আই জাষ্ট ৱান্ট টু টেল পাব্লিক যে এই পেণ্ডেমিকটো অকল এডমিনিষ্ট্ৰেশ্যনে বা অকল হেল্থ অথৰিটিয়ে বা অকল কোনোবা এজন এজেঞ্চিয়ে কৰা বা এইটো কণ্ট্ৰল কৰা অসম্ভৱ চ' এইটো জইণ্টলি আমি চব মিলিহে ফাইট কৰিব লাগিব আৰু যদি পাব্লিকে কোঅপাৰেট নকৰে আমি কেতিয়াও সেই পেণ্ডেমিকটো ফাইট কৰিব নোৱাৰোঁ বিকজ যেনেকুৱা আপুনি ডাঙৰ চিটি বা বহুত বিকশিত দেশবিলাকো চাইছে তেতিয়া পৰিস্থিতিটো খুবেই বেয়া হৈ যায় কোনো ধৰণৰ এৰেঞ্জমেণ্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰে মানে এইটো মেকআপ কৰা এইটো চকাম কৰি যায় চ' আমাৰ চবতকৈ বেষ্ট ৰেছপন্স এইটো ডিজিজৰ ওপৰত সেইটোৱে হ'ব কি আমি সেই সংক্ৰমণটো মানে ৰখাব পাৰোঁ চ' দেট ইজ দি বেষ্ট ৰেমেডি তাৰপিছত ভেকচিনেশ্যনৰ কথা আছে মই চবক অনুৰোধ কৰোঁ যিজন এলিজিবল আছে তেখেতসকলে নিজক ভেকচিনেটো কৰি লয় আৰু ছ'চিয়েল ডিষ্টেঞ্চিং বা অন্য যিমান কোভিড প্ৰট'কল আছে সেইটো মানি মেলিহে নিজৰ কামখিনি আগবঢ়ায় আৰু যিমান ৰেষ্ট্ৰিকশ্যনছ এতিয়া ভালেখিনি ৰেষ্ট্ৰিকশ্যনছ অসম চৰকাৰে লগাই দিছে বা আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনটো এইটো প্ৰমুলগেট কৰিছোঁ সেই ৰেষ্ট্ৰিকশ্যনছটো মানি চলিব লাগিব হয়তো যদি অসুবিধা হয় ৰেষ্ট্ৰিকশ্যনৰ কাৰণে আমি এইটো মানিব লাগিব দেট উই আৰ ডুইং ইট ফৰ যেটো আমাৰ ফিউচাৰৰ কাৰণে কৰি আছোঁ তেতিয়া আমাৰ ভৱিষ্যতটো ভাল হৈ যায় এই পেণ্ডেমিকটো আমি ডিফিট কৰিব পাৰোঁ বুলি আমি কৰি আছোঁ চ' আমাৰ পাব্লিকক এইটোৱে অনুৰোধ যে ধৈৰ্য ধাৰণ কৰি ৰাখিব লাগিব আৰু কোভিড প্ৰট'কলটো মানি চলিব লাগিব থেংক ইউ